ইয়াত অহা কাৰণটো কি আছিলে বাৰু? আমি একজলি আমি পিডব্লিউ মানুহ হা। পিডব্লিউ মানুহ হয় আমি পিডব্লিউ মানুহ আপোনাৰ উদ্দেশ্য কি আমি এতিয়া আজি ছাৰ্ভে কৰিবলৈ আহিছোঁ হা। ইয়াত খাল বাৰো হ'ব পাৰে বা ডিলাৰ হ'ব পাৰে, আমি একজেক্ট আমি ছাৰ্ভে কৰিব আহিছোঁ। কিন্তু ইয়াত চিচা পেলাটো আপোনালোকে ইয়াত আমিও বেয়া পাইছোঁ। ইয়াত চিচাটো আপুনি জানুৱাৰী ডিচেম্বৰ বুলি কোৱা নাই, ইয়াত পেলাটো আমাৰ কৰ্তব্য নহয়। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ বিপুল অফিচিয়েল ব্লগ ইউটিউব চেনেললৈ। বন্ধুসকল, আজি আমি ওলাইছোঁ জীয়াদৌললৈ। তো গতিকে আপোনালোকে চাই থাকক ভিডিঅ'বোৰ কি হয় তাত। ৰাস্তাত গৈ থাকোঁতে মানে আমাৰ কিবা বাইকৰ কিবা চকাটো মানে খালত সোমাই গ'ল, এইটো কাৰণে অলপ বেয়া হৈ গ'ল। বেয়া হোৱাৰ কাৰণে এতিয়া চেক কৰি চাব লাগিব, তাৰপিছত আকৌ আমি জীয়াদৌললৈ যাম। এইটো চাওক আপোনালোকে, এইটো ইঞ্জিনিয়াৰিং কলেজৰ গেট হয়। ইয়াততো আমাক এলাও নহয় ইয়াত সোমাবলৈ। গতিকে চাওক বাইকটো আমাৰ কি হ'ল, বাইকটো মানে ইঞ্জিনটো অলপ মানে বেয়া হৈ গ'ল, মানে খালত সোমাই গ'লতো। খালত সোমাই যোৱাৰ কাৰণে বেয়া হৈ গ'ল। কি বেয়া হৈছে বা এতিয়া সিয়ে গম পায়, ড্ৰাইভাৰজনে গম পায় আৰু এতিয়া তাৰপিছত কি হ'ল। পিছে সি নিজেও গম পোৱা নাই মানে কি হ'ল। হ'ল নাই হোৱা নাই, চাই লওঁ ভালকৈ চাই লওঁ। হৈ যাম কিন্তু কাপোৰ এতিয়া আমি আকৌ বাইকটো ঠিক কৰি পিনে আকৌ জীয়াদৌললৈ ওলালোগৈ। এতিয়া গৈ থাকোঁ জীয়াদৌললৈ। তাত কি এতিয়া পৰিৱৰ্তন হৈছেগৈ। আগতে আমি গৈছিলোঁ, এতিয়া নোযোৱা 2 বছৰমান হৈ গ'লগৈ। এতিয়া আমি গৈ আছোঁ জীয়াদৌললৈ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে, কি মজা হ'ব আৰু তাত ধামাকা হ'ব আৰু। বন্ধুসকল, এতিয়া আমি ফাইনেলি পাই গ'লোঁ এতিয়া আমাৰ জীয়াদৌলৰ দৃশ্য চাহ কেনেকুৱা মজা। আৰু এইটো আমাৰ নদী। চ' এতিয়া আমি আকৌ সেইটো পালে যাম। স্পনটো ইয়াতে থওঁ নেকি? স্পন লৈ গৈছে নেকি? মই হ'লে স্পন ইয়াতে থ'ম দেই। চিচা স্পনটো ইয়াতে থ'ম বুলি ভাবিছিলোঁ, কিন্তু আকৌ ইয়াত চিচা আছে, আকৌ বৰি কাটিব, এইটো কাৰণে নথওঁ আৰু। চাহ পানীবিলাক চাহ কেনেকৈ পানী বৈ আছে চাওক আপোনালোকে, কেনেকৈ বৈ আছে। ঠাণ্ডা পানী দেই। তো সেইফালে যাম বুলি ভাবিছিলোঁ, কিন্তু সেইফালে নাযাওঁ আৰু এতিয়া। মাৰিছোঁ এইবাৰ বগা মাটি চাহ কিমান মজা লাগে ন, আপোনালোকে চাওকচোন বাৰু। এই ক'ত যায় অকলে অকলে নাযাওঁ। তো বহুত ঠাণ্ডা ন ইয়াত বহুত ঠাণ্ডা। আৰু ইয়াত বেছি বৰি দি থাকিব নোৱাৰে। ইয়াত যদি বেছি পূৰা মাছ মাৰি আছে, এচাৰিৰে মাছ মাৰিব পাৰে নেকি চাওক। আনে জালেদি মাছ মাৰে, কিবা চালনেদি মাছ মাৰি, সেই আকৌ এচাৰিৰে মাছ মাৰি আছে। কি মানুহ, কি আদমি বনেগা। ৰাইডাৰ হ'ব বোলে পাছত এতিয়াই আৰম্ভ কৰিব লাগে ন। ৰাইডাৰ হ'বলৈ হ'লে এতিয়া আৰম্ভ কৰিব লাগে, পাছত ৰাইডাৰ হ'ব। তেতিয়াতো বুঢ়া চুঢ়া এই দাড়ি চাৰি চব পকি গ'লে ৰাইডাৰ বনিব বোলে। বাদৰী ৰাইডাৰ ভাই। তো ইয়াৰ কাৰণে ছোৱালী এজনী চাই দিব দেই আপোনালোকে, যদি ছোৱালী ধুনীয়া হ'ব লাগিব। আকৌ বিয়া চিয়া পাতে না, বৰলা হৈ আছে বেচেৰা। তো ইয়াতে গান এটা গাই দিওঁ আপোনালোকক, এই ইম'চনেল গান বোলে, শুনে নেকি কোনোবাই? লদ পায়াং মত
Asinangunan se Lodi pemotenge Dula silubi sulamala Dulu singkubi sulamala Hasina seki gedar Hasina seki gedar Hasina seki gedar Hasina seki gedar Lodi payanga mote motenge ये पूरा दुख लगी গৈছে মানে পুরা ইমোশনাল গান গাই দিছো তুমি চকু পানী ওলাইছে নেকি এতিয়া বন্ধুসকল আমি এতিয়া অলপ ঘূৰি ফুৰি পিনে অলপ ঘূৰি ফুৰোতে মানে ভাগৰ লাগি গ'ল এতিয়া মানে চাহত এই গছৰ চাহত যাওঁ তাতে অলপ বহি লওঁ জিৰাই লওঁ তাৰপিছত তাত মানুহ কেইজনমান আছে তাকো কেইটামান কথা সুধি লওঁ কি কয় বাৰু এতিয়া চাওঁচোন অতনি তাৰ পৰা আমি বাইক চলাই আহোঁতে মানে বাইক এখন তেলি আহিছে মানে মানুহ এজন সুধিলোঁ কি হ'ল বুলি তাৰপিছত কৈছে চিচা সোমাই গ'ল বোলে টায়াৰত যদি টায়াৰতে চিচা সোমাইছে ন যদি বহিত চিচা সোমাই যোৱা হ'লে কি হ'লেহেঁতেন তাৰ বিষয়ে আপুনি কি ক'ব মানে ইয়াত বটলটো অকণমান লৈ আছোঁ পানৰ লগাম বাৰু বটলটো ভাঙি যায় ৰাইজে ইয়াত ডিচেম্বৰ জানুৱাৰী খাবলৈ আহে ইয়াতে ভাঙি থৈ যায় কাৰণ জানুৱাৰী পূৰ্তি 2023 এই গতিকে ভাঙি থৈ যায় মানে খাব বব এতিয়া ডিচেম্বৰ আৰু জানুৱাৰী গতিকে আমি বেয়া নাপাওঁ সকলোৱে ভাল পাওঁ ময়ো বক্তব্য দাঙিছোঁ ময়ো খাই বৈ যাওঁ কবিতাটো আপোনাৰ এইটো একজেক্ট হয় ময়ো খাই থৈ গ'লে ইয়াত বাটত পেলাব নালাগে ময়ো খাই গৈছোঁ মই ডিচেম্বৰ লাষ্ট ইয়াত কিন্তু ৰাস্তাত আপোনাৰ পদূলিত আমি চিচা ভাঙিবলৈ কোৱা নাই কিন্তু চিচাটো আমি ভালকৈ ভামত আমৰি থোৱাটো আমি কৰ্তব্য সেইটোৱে কৰ্তব্য ধৰিছোঁ ময়ো খাই যাওঁ কিন্তু আনেও ভাঙিলোঁ বা ময়ো খাই থ'লে আনে ভাঙিব নালাগে আমিও আমৰি থৈ যাব লাগে মুঠতে বামত পেলাব লাগে দহত পেলাব নালাগে যাতে এনেকৈ ময়ো উজত খাই মৰিম আনেও উজত খাই গতিকেলৈ মোৰ কামনাটো এইটোৱে নিজৰ পৰিচয়টো নিজৰ পৰিচয় নহয় সেইটোৱে মই বক্তব্য দাঙিছোঁ আপোনালোকে ইয়াত অহাৰ কাৰণটো কি আছিলে বাৰু আমি একজলি আমি PW মানুহ PW মানুহ আমি PW মানুহ আপোনাৰ উদ্দেশ্যটো কি আমি এতিয়া আজি ছাৰ্ভে কৰিবলৈ আহিছোঁ ইয়াত খাল বাৰো হ'ব পাৰে বা ডিলাৰ হ'ব পাৰে আমি একজেক্ট আমি ছাৰ্ভে কৰিব আহিছোঁ বৰ্তমান কিন্তু ইয়াত চিচা পেলাটো আপোনালোকে ইয়াত আমিও বেয়া পাইছোঁ ইয়াত চিচাটো আপুনি জানুৱাৰী ডিচেম্বৰ বুলি কোৱা নাই ইয়াত পেলাটো আমাৰ কৰ্তব্য নহয় কিন্তু একটা জেগাত সামৰি থ'ব লাগে বুলি আমি আমনা বাঞ্ছনা কৰিছোঁ মই এজন PW মানুহ সৰু মানুহ আৰু মোৰ কামনাটো সেইটোৱে বক্তব্য দাঙিছোঁ ময়ো ঠিক আছে ইয়াত মানে PW কি দলং হ'ব নেকি ইয়াত দলং নে কি হ'ব নহ'ব আপোনাৰ এইটো কিবা কালবাৰ হ'ব ন কেতিয়াৰ পৰা আৰম্ভ হ'ব এইটো আজি আমি ছাৰ্ভে কৰিম বৰ্তমান আচ্ছা আপোনালোকে এতিয়া ছাৰ্ভে কৰিব আহিছিল ঠিক আছে আপুনি বহুত বঢ়িয়া কথা এটা কৈ দিছে ঠিক আছে আপোনালোকে বেয়া নাপাব এইবিলাক কথাত ভিডিঅ' এটা বনাওঁ বুলি বনালোঁ আৰু তাৰপিছত ইয়াত চিচা বহুত পেলাই থোৱাৰ কাৰণে দেখিলোঁ তাৰপিছত PW মানুহ এজন আছিলে তাকো সুধিলোঁ এইটোকে আৰু তাৰপিছত আপোনালোকে বেয়া নাপাব যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ